ভিউয়াৰ্স আসসালামু আলাইকুম গুড মৰ্নিং আজি আমি আপোনালোকৰ সৈতে এটা ভ্লগ শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ভ্লগটো আপোনালোকে আগলৈকে চাই থাকক গম পাব আজি আমি এঠাইলৈ যাব ওলাইছোঁ আপোনালোকে আমাৰ সৈতে বলক আজি আহক আমি ভিডিঅ'টো চাই লওঁ পোনপ্ৰথমে মই ঘৰৰ কামখিনি কৰি ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ চাওক মই পাকঘৰৰ সকলো কাম শেষ কৰিলোঁ ঘৰৰো কৰিলোঁ এতিয়া মই লাহেকৈ ওলাই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ মই ৰেডি হ'ম আপোনালোকে চাই থাকক ভিডিঅ'টো চাওক মই ৰেডি হ'লোঁ মোৰ বাবা আৰু মোৰ এখেতেও ৰেডি হৈছে আপোনালোকক দেখুৱাই আছোঁ চাওক আমি সকলোৱে ৰেডি হ'লোঁ এতিয়া যাবলৈ ওলালোঁ আপোনালোকেও বলক আমাৰ লগত আজি ভাল লাগিব আগলৈকে ভিডিঅ'টো চাই থাকক এতিয়া গৈ আছোঁ ভিডিঅ'টো চাই থাকক গম পাব আমি ক'ত গৈ আছোঁ ৰাস্তাত অলপ ভিৰ আছে আমি আহি পালোঁ চাৰ্ভে এতিয়া আমি ৰাইট চাইডত টাৰ্ণ ল'ম অলপ পিছতে আমি পায়েই যাম আমি আহি পালোঁ এইখন বেলতলা বজাৰ সাপ্তাহিক বজাৰ হয় এইখন বহুত ভিৰ হৈ আছে অলপ কিবা বজাৰ কৰিম আপোনালোকে ভিডিঅ' চাই থাকক শেষত কি বজাৰ কৰিলোঁ আপোনালোকে গমেই পাই যাব ইয়াতে বজাৰ কৰা হৈ গ'ল এতিয়া বলকচোন আৰু এখন ঠাইলৈ যাওঁ তাত গৈ অলপ কিবা কিবি বজাৰ কৰিম আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকক আপোনালোকে গমেই পাই যাব আমি আহি পালোঁ আৰু এখন বজাৰ আমি এতিয়া আছোঁ ৰিলায়েন্স স্মাৰ্ট মাৰ্কেটত আহকচোন বজাৰখনত কি আছে চাওঁ লগতে ইলেক্ট্ৰনিক্স শ্বুজ কছমেটিক্স আপোনালোকৰ সকলো লাগতিয়াল সামগ্ৰী আপোনালোকে ইয়াতে পাই যাব বহুত বস্তু আছে এইখন বজাৰত আপোনালোকে নিশ্চয় এবাৰ আহি যাব ইয়াতে আছে চীজ পনীৰ গাখীৰ লচ্ছি বাটাৰ আপোনালোকক যিবোৰ সামগ্ৰী লাগে আপোনালোকে সকলোবোৰ পাই যাব বহুতো খোৱা বস্তু আছে ইয়াতে
ফ্ৰুটছৰ ইয়াতে আছে ফ্ৰুটছ ৰাখিছে আপেল আঙুৰ বহুতো ইত্যাদি চব্জি বজাৰ ইয়াতে সকলো ধৰণৰ চব্জি ৰাখিছে আপোনালোকে দেখিবলৈ পাইছেই বজাৰখনেই চাই ললো ৰিনোভেশ্যন চলি আছে বজাৰখনত সেইকাৰণে আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ আৰু যেতিয়া এইবোৰ সকলো কমপ্লিট হ'ব আমি নেক্সট আৰু এবাৰ আপোনালোকক সকলোখিনি ভিডিঅ' কৰাই দেখুৱাই দিম ঘৰলৈ যাম গৈ আপোনালোকক দেখুৱাম আজি কি বজাৰ কৰিলোঁ ভিডিঅ'টো চাই থাকক আমি ঘৰত আহি পালোঁ শ্বপিং কৰা হৈ গ'ল এয়া চাওক আমি যে বজাৰত গৈছিলোঁ কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাও এয়া হ'ল তৰমুজ ইফতাৰৰ বাবে এয়া কল ইফতাৰৰ বাবে এয়া হ'ল চাউল এয়া বাৰ্বন বিস্কুট এয়া ডাৰ্ক ফেণ্টাচি বিস্কুট এয়া হ'ল ময়দা এইটো হ'ল মটৰ বড়ি আৰু এয়া হ'ল গুড লাইফৰ ডেটছ এয়া হ'ল জলকীয়া গুড়ি এইটো হ'ল হালধি গুড়ি আৰু এইটো হ'ল এলমণ্ড মোৰ বাবাৰ বাবে বাবাক খুৱাব লাগিব আৰু এয়া হ'ল চুজি এইটো বাবাক খুৱাব লাগিব আৰু এয়া হ'ল ৰুৱাবজা আৰু এইটো হ'ল কেচাপ এইখিনি আমি আজি বজাৰ কৰিলোঁ এতিয়া আমি ইমানতে আমাৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ